Hello everyone, কি খবৰ আপোনালোক আশা কৰো আপোনালোকে সকলো ভালে আছে মোৰো ভালে আকৌ এটি নতুন এটা ভিডিও হতে জুবলিছ পাগলে আপোনালোকক সকলোকে স্বাগতম জনাইছো বহু দিনৰ মত আকৌ এটা ভিডিও ষ্টাৰ্ট কৰিবলৈ লৈছো তো এতিয়া বাইছে ৰাতিপুৱা 4টা বাজি গৈছে 4:20 হৈছে তো আমি ফটককে মানে এটা জায়গাত যাবলৈ ওলাইছো মানে ফটককে ডিসিশন হৈ গল আৰু এইদিন যেটো বন্ধ আছে ক্ৰিসমাছৰ কাৰণে তো ভাবিলো আজি ফুৰিবলৈ যাও আৰু মানে মোৰ হাজবেণ্ডৰ আৰু ফ্ৰেন্ড হয় তাৰ বাৰ্থডে আছে তো বাৰ্থডে হিও কলেজ আমি অলপ বাৰ্থডে বাহিৰতে সেলিব্ৰেট কৰিম তো এখানে অলপমান বেংগলোৰ পৰা বাহিৰত যাম তো আপোনাক দেখাই থাকিম এতিয়া আমি ঘৰ পৰা ওলাই আহিলো গাড়ীতে ভিডিও কৰিছো ঘৰত কৰিবলৈ নহল দৌৰা দৌৰিকে মানে ৰাতি হে 3টা বজাত পটাপট কাপোৰ পেক কৰিছো এনেকৈ তেহেতৰ ঘৰত আহিছো তেহেতক লৈ পেলাই আমি ওলাই যাম তো চাই থাকিব আপোনালোকে ক'ত যাও কি কৰো আৰু ভিডিওটো শেষলৈকে চাব আৰু কেনেকৈ লাগিছে কমেন্ট কৰি জনাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো তো আমি হিহঁতক লৈ পেলাই এতিয়া আহি আছো এতিয়া বাজিছে ৰাতিপুৱা 5টাই বাজিলে আৰু আন্ধাৰ হৈ আছে ইয়াত যেটো 5টা বজাত পোহৰ নহয় তো আৰু ক'ত যাও আপোনালোকে চাই থাকিব মই ভিডিওটো জনাম বাৰু আপোনালোকক তো আপোনালোকে ভিডিওটো শেষলৈকে চাই গৈ থাকিব তেতিয়া গম পাই যাব আৰু আমি ইমান ৰাতিপুৱা কিয় ওলাইছো জানে নে কাৰণ আমি বহু দিনৰ আগৰ পৰা হোটেল চাই আছিলো হোমষ্টে চাই আছিলো ৰিজৰ্ট চাই আছিলো কিন্তু পোৱা নাছিলো কাৰণ ক্ৰিসমাছ আৰু নিউ ইয়াৰ কাৰণে অলৰেডি বুক হৈ গৈছিলে তথাপিতো মানে চাই আছিলো পোৱা নাই তো আজি কি হ'ল মিস্টাৰ অফিচৰ পৰা অহাৰ পাছত মানে 8টা মান বজাৰ পৰা আৰু মিস্টাৰ ফ্ৰেন্ডেও পুৰা সোৱা ষ্টাৰ্ট কৰি দিছে তো ৰাতিটো আমি হোৱাই নাই বুলি ক'ব পাৰি কাৰণ 8টা বজাৰ পৰা চাই আছে লাষ্টৰ ৰাতি 2:30 মান বজাত এখন কিবাকে হোমষ্টে বুক হৈ গল আৰু তো আৰু লগালগ আমি এখানে জলদি কাপোৰ পেক কৰিছো আৰু আহি গৈছো উলাই পেলাই যেহেতু মিস্টাৰ ফ্ৰেন্ডৰ বাৰ্থডে হয় এখানে বাৰ্থডে সেলিব্ৰেট কৰিবলৈ আহা হৈছে আৰু যেহেতু বন্ধ আছিল আৰু ৰাস্তা দেখিছেনে কিনকুৱা কোলি দিছে নহয় মানে মই বেংগলোৰত প্ৰথমবাৰ দেখিছো এনেকুৱা কোলি আৰু অলপমান ভিডিও ক্যাপচাৰ কৰি ৰাখিলো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিলো তেন্তে আপোনালোকে ভিডিওটো শেষলৈকে চাই গৈ থাকিব Turns to sun rays and on we'll go through the wastelands through the highways and আৰু আহি আছো এতিয়া বিৰাট ভোক লাগিছে ভাবিছো অলপমান খাব কাৰণে ৰখিম কাৰণ প্ৰায় 10টা বাজি গৈছে আৰু এতিয়া ইয়াতে ৰখিলো খাম বুলি আৰু ইয়াতে ভেজে খাম থাকে আৰু ধোসা ইডলি এইবিলাকে খাব লাগিব আৰু তো খাই লওঁ তাৰপিছত আপোনাক আকৌ লগ পাই আছো turn us to thousands and we'll grow in number fueled by them to see the horizon turn us to thousands and on we'll go through the wastelands through the highways till my shadow turns to sun rays আৰু এই পাহাৰটো যে দেখিবলৈ ইমান ধুনীয়া লাগিছে ভিডিও বিশেষকৈ ৰাতিপুৱা সময়ত বহুত ধুনীয়াই লাগে দেখিব কাৰণে আৰু ফিলে আহি ভাগৰ লাগি গৈছে কাৰণ ৰাস্তাটো বনাই আছে কাৰণে অলপমান দেৰি লাগিছে আহিবলৈ ৰাস্তাটো বেয়া হয় আৰু পুৰা দুজনী টোপনি তাইক মই ইমান বেছি ভিডিও দেখাই থকা নাই কাৰণ সবে ওলাবৰ কাৰণে ইমানটা ভাল নাপায় সেই কাৰণে আৰু পুৰা দুজনী টোপনি আহি আছে এনেকুৱা লাগিছে যে কেতিয়া আহি পাম আৰু এতিয়া চাওঁতে আমি আধা পাইছোহি আৰু বেছি টাইম নাই পামহি আৰু তো ইফালে অলপমান দেখাই দিছো মই ইয়াৰে ঘৰ বিলাক কেনেকুৱা হয় আৰু চাই থাকিব আপোনালোকে ভিডিওটো শেষলৈকে আৰু এতিয়া আমি সেই মানে যোনটো আমাৰ হোমষ্টেটো য'ত আছে তাত আমি সেই ৰাস্তাটোত আহি আছো সোমাই পেলাই অলপমান সোমাব লাগে সিটিৰ পৰা ভিতৰত বেছি দূৰ নহয় তো আপোনালোকে চাই থাকিব আৰু পাইছোহি আৰু ইয়াত অলপমান গৰম আছে বেংগলোৰ নিচিনা নহয় অলপমান গৰম আছে কাৰণ ওচৰতে বিচ আছে ন সাগৰ আছে সেইকাৰণে অলপমান গৰম হয় ইয়াতে
আৰু ক'ত আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই থাকিব তো চাই যাব এতিয়া পাইছোহি আমি আৰু আহি বেছি দূৰ নাই Finally, আমি পাই গলোহি আমাৰ হোমষ্টে টো এইটো হৈছিল আমাৰ হোমষ্টে আৰবান হোমষ্টে হয় বহুত টাইম লাগি গল এতিয়া বাজি গৈছে 4:30 বাজিব হৈ গল ৰাতিপুৱা আমি ওলাইছিলো 4টা বজাত আৰু হে আকৌ ইভিনিং 4টা বজাতে আহি পাইছো মানে একদম বিৰাতে বেছি ভাগৰ লাগিছে আৰু কিবাকে আহি পালোহি ৰাস্তাটো আসলে বহুত বেয়া কাৰণে আমাৰ দেৰি হৈ গল বহুত Hello everyone, এই মাত্র আহি আমি পাই গলোহি এটো আমি হোমষ্টেত আছো তো মই আপোনালোকক রুম বিলাক দেখাম কেনেকুৱা হয় আমি আহিছো একচুয়ালি Mangalore আহিছো এতিয়া বাইছে কেটা বাজলে 4টা 5টাই বাজি গল মানে আৰু মাজতে ৰাস্তাটো হলো বহুত বেয়া আছিল কাৰণ ৰাস্তাৰ কাম চলি আছে সেইকাৰণে অকমান লেট হৈ গল আহোতে তো এতিয়া আৰু উলাই যাম মানে অকমান ৰেষ্ট লৈ লম বহুত ভাগৰ লাগি গৈছে ৰাতিপুৱা 5টাতে উলাইছো মানে একদম পটককে আহিছো আৰু মানে একো ইমান টাইম আগতে হোটেলে বুক হোৱা নাছিলে পোৱাই নাছিলো আমি কাৰণ এতিয়া খ্ৰীষ্টমাছ আৰু নিউ ইয়াৰ হয় ন তো সেইকাৰণে সব বিলাক বুক হৈ গৈছে তো এতিয়া কিবাকে মানে পাইছো আৰু ৰাতিটো হোৱাই নহল ন এতিয়া বিৰাট ভাগৰ লাগিছে অলপ শুই লম তাৰপিছতে আৰু উলাই যাম খাই পেলি আৰু ক'ত ক'ত যে আপোনালোকক দেখাম আৰু প্ৰথমতে মই এই যোনটো আমি হোমষ্টেত আছো হেতু আপোনালোকক মই দিম মানে কেনেকুৱা ধুনিয়াকে ৰাখিছে ন বিৰাট ধুনিয়াকে থৈছে তো আপোনাক দেখাম মই চাই থাকিব ভিডিওটো শেষলৈকে আৰু অলপমান ৰেষ্ট লৈ মেলি উলাই আহিছো যেটো ভুকু লাগিছে একো খোৱা নাই খাব লাগিব আৰু ওচৰতে থকা বিচ এখনটো আহিছো উলাই কাৰণ বেছি দূৰলৈ যাবলৈ দেৰি হৈ যাব বহুত দেৰি হৈ গৈছে তো আৰু এইখিনি মই নেক্সট ভিডিওত মানে ভিডিওটো দিম কাৰণ এতিয়া এটো লগত দি দিলে বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকে ভিডিওবোৰ হেকলৈকে চাই থাকিব আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ চেনেল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছো বাই বাই আকৌ এটা নতুন ভিডিওতে পুনৰ লগ পাম